নমস্কাৰ বন্ধুসকল, আপোনালোকক এই ড্ৰিম জব চেনেলটিলৈ স্বাগতম জনাইছোঁ। এই চেনেলটিত আমি জব তথা শেহতীয়া বাতৰিৰ বিষয়ে জনাই থাকোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব আৰু কাষতে থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব, যাতে যেতিয়াই মই এটা নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপুনি পোনপ্ৰথমে পায়। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা ন'টিফিকেশ্যন আহিছে। 20,000ৰো অধিক পদ মুকলি হৈছে তথা ইয়াৰ বাবে আবেদন বিচৰা হৈছে। কোনে কোনে এপ্লাই কৰিব পাৰিব, কোৱালিফিকেশ্যন কি লাগিব, এপ্লাই কেনেকৈ কৰিব, সকলোখিনি এই ভিডিঅ'টোত কৈ যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। ন'টিফিকেশ্যনটো আপোনালোকে দেখিবলৈ পাইছে, ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2019 ন'টিফিকেশ্যন, এপ্লাই ফৰ 20,750 ইনস্পেক্টৰ অফ ইনকাম টেক্স অফিচাৰ এণ্ড আদাৰ ভেকেঞ্চিজ। তো বহুকেইটা পদ মুকলি হৈছে। 20,000ৰো অধিক পদ আছে তথা 9টাৰো অধিক বিভাগ আছে। ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2019, board name office of the principal chief commissioner income tax বেংগালুৰু। ইয়াত আপোনাৰ নাম্বাৰ অফ ভেকেঞ্চিজ দেখিবলৈ পাইছে 20,750 তথা ইয়াত জব লোকেশ্যন দেখিবলৈ পাইছে অল অভাৰ ইণ্ডিয়া। গতিকে অসমৰ যোনখিনি আছে সেইখিনিও এপ্লাই কৰিব পাৰিব। তাৰপাছত ইয়াত আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো বৰ্তমানলৈকে অহা নাই। এইকেইটা বিভাগত চাকৰি আছে, আপোনালোকে বিভাগকেইটা চাব পাৰে। ইনস্পেক্টৰ অফ ইনকাম টেক্স অফিচাৰ, টেক্স এছিষ্টেণ্ট, PS কেডাৰ, AO কেডাৰ, গ্ৰুপ C তথা TS ষ্টেনো গ্ৰেড 2, ন'টিছ ছাৰ্ভাৰ LDC, এক্সিকিউটিভ এছিষ্টেণ্ট, ড্ৰাইভাৰ তথা মাল্টি টাস্কিং ষ্টাফ। গতিকে পষ্ট দেখিছে, টোটেল পষ্ট 20,750। পাছ মেট্ৰিকুলেশ্যন দেখিবলৈ পাইছে, 12 পাছ লাগিব অথবা BA লাগিব, ডিগ্ৰী বেচেলৰ ডিগ্ৰী নথবা এনি গ্ৰেজুৱেশ্যন হ'লেও হ'ব, যিকোনো গ্ৰেজুৱেশ্যন। আৰু লগত দিছে মাষ্ট হেভ দ্য টাইপিং স্পীড অফ 15 WPM অৰ্থাৎ ৱৰ্ড পাৰ মিনিট এণ্ড 20 ৱৰ্ড পাৰ মিনিট ইন ইংলিছত টাইপিং লাগিব। মিনিমাম বয়স আপোনাৰ 19 বছৰ তথা মেক্সিমাম বয়স 30 বছৰ হ'ব লাগিব। এজ ৰিলেক্সেশ্যন, আপুনি যদি SC বা ST তেনেহ'লে আপোনালোকৰ 30ৰ পৰা 35 বছৰ ভিতৰত এজ ৰিলেক্সেশ্যন থাকিব। এক্সাম প্ৰচেছটো হ'ব আপোনালোকৰ ৰিটেন এক্সাম হ'ব তথা ইণ্টাৰভিউ হ'ব। ইয়াত আপোনালোকৰ দেখিবলৈ পাইছে ইনস্পেক্টৰ অফ ইনকাম টেক্স, ইয়াত দৰমহাবিলাক চেলেৰিবিলাক দিয়া আছে 44,900, টেক্স এছিষ্টেণ্ট 25,500 তথা মাল্টি টাস্কিং ষ্টাফ 19,000 পাৰ মান্থ তথা ষ্টেনোগ্ৰাফাৰ ভেকেঞ্চি 20,000 পাৰ মান্থ। বৰ্তমানলৈকে অনলাইন মুকলি কৰা নাই। আপোনালোকে অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে এপ্লাই কৰিব পাৰিব। তো যেতিয়া আপোনালোকৰ অনলাইনৰ ডেট মুকলি কৰে, আপোনালোকে অসমৰ যোনসকল ইচ্ছুক প্ৰাৰ্থী আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইটৰ পৰাও তেওঁলোকে অনলাইনত এপ্লাই কৰিব পাৰিব তথা অফলাইন কৰোঁ বুলিলেও অফলাইন কৰিব পাৰিব। তো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।